সংস্কৃতি গীত আৰু নৃত্য প্ৰত্যেকৰে চহকী সকলো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি সংমিশ্ৰণত এই বৰষুণৰ অসমীয়া সংস্কৃতি এখন গোটাগোচা গামোচাৰ দৰে ৰংচঙীয়া এই বৰষুণৰ বিভিন্ন জনগোষ্ঠীৰ কলা কৃষ্টি আৰু সংস্কৃতিৰ একতা সকলোদাৰী হৈছে অসমীয়া সংস্কৃতি আৰু এয়াই হৈছে বৰষুণৰ বায়ু বহনীয়া সংস্কৃতি। এয়া আমি যাত্ৰা কৰাখিনিয়ে আপোনালোকৰ সন্মুখত অসমৰ কেইটামান থলুৱা জাতি জনগোষ্ঠীৰ গীত মাতসমূহ একত্ৰিত কৰি একত্ৰিত কৰি উপস্থাপন কৰিব লৈছোঁ আৰু আমাৰ যাত্ৰা কলাসকলক অকণমান থলুৱা জনগোষ্ঠীৰ বিষয়ে অকণমান আভাস দিয়াবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ সন্মুখত অসমত বাস কৰা কেইটামান থলুৱা জাতি জনগোষ্ঠীৰ গীত মাতসমূহ একত্ৰিত কৰি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিছোঁ। যদি কিবা পৰিৱৰ্তন হয় ক্ষমা কৰি দিয়া যায়। এয়া আমি আপোনালোকৰ সন্মুখত আৰম্ভ কৰিছোঁ। এয়া বড়ো সম্প্ৰদায়ৰ এটি পৰম্পৰাগত লোকনৃত্য। এয়া হৈছে বৰদৈৰ চেকিয়া। এয়া বড়ো জনগোষ্ঠীসকলৰ বৰদৈৰ চেকিয়া নৃত্য। আহকচোন আমি উপভোগ কৰোঁ আমাৰ যাত্ৰাৰ কলাসমূহ সন্মানিত জনগোষ্ঠীৰ ভিতৰত অন্যতম জনগোষ্ঠী হৈছে কাৰ্বি সম্প্ৰদায়সকলৰ এটি পৰম্পৰাগত লোকনৃত্য। এয়া হৈছে
অসমৰ অন্যতম এটি জনগোষ্ঠী এয়া হৈছে ৰাভা সম্প্ৰদায়সকলৰ তেওঁলোকৰ এটি পৰম্পৰা এয়া হৈছে অঞ্জাৰ নৃত্য। অঞ্চলত বাস কৰা অসমৰ অন্যতম এটি থলুৱা জনগোষ্ঠী এয়া হৈছে
অসমৰ আন এটি থলুৱা জনগোষ্ঠী এয়া হৈছে হাজং সম্প্ৰদায়ৰ এটি পৰম্পৰা লোকনৃত্য এয়া হাজং নৃত্য। মাজুলী অঞ্চলত বাস কৰা